ট্ৰেন্সপৰ্মিয়া 19 শতিকাৰ এটা বিতৰ্কিত থিয়ৰী। এই থিয়ৰীটোৰ সহায়ত কোৱা হয় যে পৃথিৱীত জীৱনৰ আৰম্ভণি মহাকাশৰ পৰা অহা জীৱাণুৰ পৰাহে হৈছিল। জনছ জেকব বাৰ্জেলিছ, হাৰ্মান ই ৰিচাৰ আৰু কেলভিনৰ দৰে বৈজ্ঞানিকসকলে দিয়া এই থিয়ৰীটো যেনে এতিয়া প্ৰমাণিত হৈ আছে। মাইক্ৰ'বায়'লজিষ্ট ডক্টৰ মিল্টন ৱাইনৰাইট আৰু ইঞ্জিনিয়াৰ ডক্টৰ ক্ৰিছ ৰোজ, এওঁলোক দুজনে বহু দিনৰে পৰা এক বিশেষ প্ৰয়োগৰ লগত জড়িত হৈ আছে। কিছু বছৰ আগতে এওঁলোকে বৈজ্ঞানিক ভাৰত বিক্ৰম সিংহৰ লগত লগ লাগি আমাৰ ভাৰততো কিছু প্ৰয়োগ কৰিছিল আৰু এই প্ৰয়োগৰ ফলাফল বহু আশ্চৰ্যজনক আছিল। আচলতে এওঁলোকে কিছু বেলুনৰ সহায়ত বায়ুমণ্ডলৰ বহু ওপৰৰ পৰা কিছু নমুনা সংগ্ৰহ কৰে আৰু এই নমুনাসমূহক পৰীক্ষা কৰে। ইয়াৰ বাবে এওঁলোকে এটা হাইড্ৰজেন বেলুনৰ সহায়ত এটা কেপচাৰ মেকানিজম বায়ুমণ্ডলত প্ৰায় 40-41 কিলোমিটাৰ ওপৰলৈ ৰাওনা কৰায় আৰু এই বায়ুমণ্ডলৰ এই অংশৰ পৰা এওঁলোকে এই কেপচাৰ মেকানিজমৰ সহায়ত কিছু নমুনা সংগ্ৰহ কৰে। এওঁলোকে প্ৰথমতে বেলুনটোক এনে ঠাইলৈ লৈ আনে যাৰ পৰা এই বেলুনটোক লঞ্চ কৰিব পৰা যায়, যাতে ই আকাশৰ ওপৰলৈ উৰি যাব পাৰে। যেতিয়া এই বেলুনটো পৃথিৱীৰ ষ্ট্ৰেটস্ফিয়াৰ গৈ পায়, তেতিয়াই ইয়াৰ লগত সংযুক্ত হৈ থকা কেপচাৰ মেকানিজমে বায়ুমণ্ডলৰ এই অংশৰ পৰা কিছু ক্ষুদ্ৰ জীৱ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। নমুনাসমূহ সংগ্ৰহ কৰাৰ পাছত বেলুনটো নিজেই ফাটি যায় আৰু ইয়াৰ কেপচাৰ মেকানিজমটো পেৰাচুটৰ সহায়ত সুৰক্ষিতভাৱে মাটিত আহি পৰে। GPS ট্ৰেকিঙৰ সহায়ত এওঁলোকে এই কেপচাৰ মেকানিজমটো বিচাৰি উলিয়ায় আৰু লগে লগে ইয়াক এক চিল্ড কণ্টেইনাৰত ভৰাই লোৱা হয়, যাতে ইয়াত পৃথিৱীৰ কোনো সূক্ষ্ম জীৱ সোমাব নোৱাৰে। এই বাকচটোক ততাতৈয়াকৈ ডক্টৰ মিল্টনৰ প্ৰয়োগশালালৈ লৈ অহা হয় আৰু ইয়াক এক পৰিষ্কাৰ ষ্টেৰিলাইজ কোঠালৈ লৈ যোৱা হয়। সুনিশ্চিত কৰা হয় যাতে কোঠাটোত কোনো সূক্ষ্ম জীৱাণু নাথাকে। ইয়াৰ পাছত কেপচাৰ মেকানিজমটোৰ পৰা কাৰ্বন টেপসমূহক উলিয়াই এক বিশেষ ভেকুৱাম চিল্ড কণ্টেইনাৰত চিল কৰা হয়। ইয়াৰ ফলত আগলৈ কোনো ধৰণে এই নমুনাসমূহ দূষিত হ'ব নোৱাৰে। ইয়াৰ পাছতেই এই নমুনাসমূহক ইলেক্ট্ৰন মাইক্ৰস্কোপৰ সহায়ত পৰীক্ষা কৰা হয়। ইলেক্ট্ৰন মাইক্ৰস্কোপৰ সহায়ত কৰা পৰীক্ষাৰ ফলাফল বহু আশ্চৰ্যজনক। ইয়াত এনেকুৱা কিছু জীৱাণু পোৱা গৈছে যিবোৰ কোনো ধৰণে পৃথিৱীৰ হ'ব নোৱাৰে। অধ্যয়ন কৰি পোৱা গৈছে এই জীৱাণুসমূহ কাৰ্বন, অক্সিজেন আৰু নাইট্ৰজেনৰ দৰে ৰাসায়নিক পদাৰ্থৰে গঠিত। উল্লেখযোগ্য যে 6 মাইক্ৰনতকৈ ডাঙৰ কোনো জীৱাণু বায়ুমণ্ডলত 40-41 কিলোমিটাৰ ওপৰলৈ যাব নোৱাৰে, কিন্তু ষ্ট্ৰেটস্ফিয়াৰৰ নিচেই কাষত পোৱা এই জীৱাণুসমূহ প্ৰায় 200 মাইক্ৰনৰ আছিল। মানে এই জীৱাণুসমূহ বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো অন্য গ্ৰহৰ পৰা আমাৰ পৃথিৱীলৈ আহিছে। এই জীৱাণুসমূহৰ মাজৰ কিছু আৰু আশ্চৰ্যজনক। এই ফটোখন ভালদৰে মন কৰক। ইয়াত দেখি থকা সেই গোলাকাৰ পিণ্ডটো টাইটেনিয়ামেৰে নিৰ্মিত, যাৰ ভিতৰত আৰু বাহিৰত বহু বেলেগ বেলেগ ধৰণৰ জীৱাণু পোৱা গৈছে। এই পিণ্ডটোৰ লগত সংযুক্ত হৈ আছে আৰু কিছু অংশ, য'ত কাৰ্বন, অক্সিজেন আৰু নাইট্ৰজেন আছে, যাতে এই জীৱাণুসমূহে পৰ্যাপ্ত পৰিমাণৰ জীৱনদায়িনী গেছ আৰু খাদ্য পাই থাকে। এয়া এক ডাইৰেক্টেড ট্ৰেন্সপৰ্মিয়া, মানে আমাতকৈ বুদ্ধিমান কোনো জীৱই এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি কিছু জীৱাণু আমাৰ পৃথিৱীলৈ প্ৰেৰণ কৰিছে। মানে হয়তো তেওঁলোকে তেওঁলোকৰ গ্ৰহৰ কিছু জীৱন আমাৰ ইয়াত সিঁচিবলৈ আৰম্ভ কৰিছে। হয়তো আমি দেখা সেই UFOবোৰে আমাৰ পৃথিৱীৰ পৰিৱেশ নিৰীক্ষণ কৰি আছিল
আৰু হয়তো এতিয়া লাহে লাহে তেওঁলোকে আমাৰ পৃথিৱীত তেওঁলোকৰ গ্ৰহৰ জীৱনবোৰ সিঁচৰিত কৰিবলৈ আৰম্ভ কৰিছে।